বন্ধুসকল, আঘোণ মাহ শেষ হ'ল আৰু এতিয়া উদং পথাৰ। এটা সময় আছিল আমি মাহঁতে ধান দাইছিলে আৰু আমি লেচেৰি বুটলিছিলোঁ আৰু সেই লেচেৰি ঘৰলৈ অনাৰ পাছত ভৰিৰে মাৰি ধান উলিয়াই ঢেঁকীত খুন্দি আমি বনভোজ খাইছিলোঁ। কিন্তু বৰ্তমান সময় পৰিৱৰ্তন হৈছে আৰু সেই পৰিৱৰ্তনশীল সময়ৰ এতিয়া ল'ৰা ছোৱালীয়ে পথাৰত লেচেৰি নুবুটলে, কিন্তু এই পৰম্পৰা বনভোজ খোৱা পৰম্পৰা হয়তো শেষ হৈ যোৱা নাই। আজিকালি ল'ৰা ছোৱালীয়ে কি কৰে, পৰীক্ষা শেষ হ'ল, ইতিমধ্যে 9মহীয়া পৰীক্ষা শেষ হৈছে ইহঁতৰ, আৰু আজি আমাৰ এই পিছফালৰ পথাৰতে বনভোজৰ আয়োজন হৈছে, কিন্তু লেচেৰি বুটলি নহয়। পৰীক্ষা শেষ হোৱাৰ আনন্দত আজি আমাৰ ল'ৰা ছোৱালীহঁতে বনভোজৰ আয়োজন কৰিছে। এয়া এতিয়া চাফাই অভিযান চলি আছে আৰু লাহে লাহে আপোনালোকক আমি পৰৱৰ্তী কি হয় দেখাই যাম। এয়া ভাতৰ ফুট উঠিছে আৰু এইফালে আমাৰ পাচলি কটাত ব্যস্ত হৈ আছে। আজি কেনেকুৱা লাগিছে কচোন তহঁতি? ভাল লাগিছে ন? লাগিলে আমি অকল মাংস ভাতেই খাইছোঁ, হয় নাই বাৰু? চালাড আৰু মাংস ভাত, কিন্তু তাত আমাৰ বেছিকৈ কি সোমাই আছে, মৰমটো সোমাই আছে, হয়নে? ঢেৰ আইটেম হ'লেও একো কাম নাই, যদি মিলা প্ৰীতিৰে এসাঁজ এনেকৈ খালীকৈও ভাত খোৱা হয় তেতিয়াও ভাল লাগে। লাগি থাক। এইফালে ভাত উতলিছে, তাৰপিছত অকণমান সময়ৰ পাছত মাংস হ'ব, চালাড হ'ব আৰু আলু পিটিকা হ'ব। তেনেকৈ আমাৰ আজি বনভোজ চলি যাব আৰু এইফালে আমাৰ ইহঁতি লুডু খেলত ব্যস্ত হৈ আছে। মাংসৰ কাৰণে প্ৰথমতে আলুটো ফ্ৰাই কৰি লৈছে। এয়া আমাৰ ৰান্ধনী ডিম্পী। আজি সমূহীয়াকৈ ৰন্ধন প্ৰকৰণ হৈছে। জুতি কেনেকুৱা হয় ক'ব নোৱাৰিছোঁ বাৰু, যি নহওক তথাপিও খাবই লাগিব, সকলোৰে সমানে লাগিছে। এয়া মাংস আমাৰ ল'ৰাই ৰান্ধিছে দেই, ল'ৰাই শিকিছে আৰু মাজে মাজে মোক সহায় কৰি দিয়ে ঘৰতো। আজি এয়া মাংস কপ উঠিছে, আলু আগতীয়াকৈ ফ্ৰাই কৰি লোৱা হ'লেই। অকণমান দেখাইছোঁ আপোনালোককো। আমাৰ খানা সাজু হৈ গ'ল, এয়া পূৰা লাগি গৈছে। সকলো ব্যস্ত। মানস বহিয়া বহ। তহঁতি বহ, মই লাগিলে দিম বাৰু। এয়া আমি খানাৰ অন্তিম দিশলৈ আগবাঢ়িছোঁ। খাই বৈ শেষ হোৱাৰ পিছত উদং চৰু কেৰাহী লৈ আমাৰ দল এতিয়া সকলোৱে চাফা কৰিব। খোৱাৰ পাতখিনি আমি এটা বেগ লৈ আহিছোঁ, বস্তা এটা আনিছোঁ, সেই বস্তাটোত ভৰাব লাগিব। ভৰাই অকণমান আচতীয়া ঠাইত পেলাই দিব লাগিব। আৰু এইফালে কুকুৰ আছেই, কুকুৰ এটাক ইতিমধ্যে দিয়া হ'ল, সি অপেক্ষাত ৰৈ আছে অলপমান দূৰত। আজিলৈ ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ।